1 আগষ্টৰ পৰা মুকলি হ'ব নিৰ্বাচন আয়োগৰ নতুন প্ৰপত্ৰ। এই নতুন প্ৰপত্ৰৰ জৰিয়তে আধাৰ লিংকৰ সুবিধা থাকিব। এতিয়াৰ পৰা বছৰত 4বাৰকৈ নিৰ্বাচন আয়োগত নাম পঞ্জীয়ন কৰিব পাৰিব। জানুৱাৰী, এপ্ৰিল, জুলাই আৰু অক্টোবৰৰ 1 তাৰিখত পঞ্জীয়ন কৰিব পাৰিব। প্ৰতি 3 মাহৰ অন্তৰে অন্তৰে দাখিল কৰিব পাৰিব আবেদন। পূৰ্বে প্ৰতি বছৰৰ 1 জানুৱাৰীতহে আবেদনৰ সুবিধা আছিল। এতিয়াৰ পৰা 1 এপ্ৰিল, 1 জুলাই আৰু 1 অক্টোবৰতো আবেদনৰ সুবিধা উপলব্ধ হ'ব। 18 বছৰ হোৱাৰ পূৰ্বেই আবেদন কৰি থৈ দিব পাৰিব ভোটাৰ কাৰ্ড। 18 বছৰ হোৱাৰ লগে লগে তেওঁলোকে নিজৰ এডমিট কাৰ্ড লাভ কৰিব। এটা সমষ্টিতে ভোটাৰৰ নাম থাকিব লাগে। তাৰ বাবে ভোটাৰ কাৰ্ডৰ লগত আধাৰ লিংক কৰিবলৈ আয়োগে আহ্বান জনাইছে। 1 আগষ্টত মুকলি হ'বলগীয়া নতুন প্ৰপত্ৰত থাকিব 4টা নতুন পৃষ্ঠা। নতুন ভোটাৰৰ বাবে ব্যৱহাৰ হ'ব 6 নম্বৰ প্ৰপত্ৰ। নম্বৰ প্ৰপত্ৰ ব্যৱহাৰ হ'ব আধাৰ লিংকৰ বাবে। নাম শুধৰণিৰ বাবে ব্যৱহাৰ হ'ব 8 নম্বৰ প্ৰপত্ৰ। নাম কৰ্তনৰ বাবে ব্যৱহাৰ হ'ব 7 নম্বৰ প্ৰপত্ৰ। অনলাইন পদ্ধতিৰে প্ৰক্ৰিয়া সম্পন্ন কৰাৰ লক্ষ্য।